নমস্কাৰ বন্ধুসকল, ভিলেজ কিডছ গুঞ্জনৰ আকৌ এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি এঠাইলৈ আহি আছোঁ, আমাৰ ভাগিনৰ ঘৰলৈ। কুৰুৱা হয় আমাৰ ভাগিনৰ আজি অন্নপ্ৰসন। গতিকে আমি এতিয়া আহি এইখিনি কি বুলি কয়, লেঙা বুলি কয়। লেঙা কুৰুৱা বৰ ধুনীয়া লাগে। পাহাৰৰ মাজে মাজে ইয়াৰ প্ৰাকৃতিক পৰিৱেশটো, গছ গছনি বহুত ধুনীয়া লাগে। আমি বৰ্তমান বিকাশ চেত্ৰীয়ে যে লেঙালৈকে আহি থাকে, আই লাভ ট্ৰেভেল এণ্ড ফুডৰ সেই গাঁওখনলৈকে আহি আছোঁ আমি। মানে তাৰ মুমিয়াকৰ ঘৰ এখন, মানে এই গাঁও লেঙাতে তেওঁৰ মুমিয়াকৰ ঘৰ। গতিকে আমি আমাৰ চিষ্টাৰক, আমাৰ ভণ্টিক তাতে বিয়া দিছোঁ, সেই গাঁওখনতে। তাতে যাব ওলাইছোঁ আমি এতিয়া। আজি এটা বিশেষ অনুষ্ঠান আমাৰ কাৰণে, যে সৰুটো ভাগিন আমাৰ আজি অন্নপ্ৰসন। আমি তাত এটা অনুষ্ঠান আছে, আমি গতিকে ইয়ালৈকে আমি আহি আছোঁ। আপোনালোকক তাৰে পৰিৱেশটো দেখুৱাবলৈ চেষ্টা কৰিম। আপোনালোকে আমাৰ ভিডিঅ'টো শেষলৈকে চাই থাকিব, স্কিপ নকৰিব। আৰু আমাৰ ভিডিঅ'টো যদি ভাল লাগে আপোনালোকে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। আৰু ক'বলৈ গ'লে আমাৰ মামাক এইজনেই, এওঁৱে আমাৰ মামাক, এটাই মামাক। গতিকে সকলো দায়িত্ব আজি আমাৰে হ'ব, অন্নপ্ৰসনৰ এওঁ ভাত খোৱাৰ দায়িত্বটো। গতিকে আপোনালোকক ভিডিঅ'টো দেখুৱাবলৈ চেষ্টা কৰিম। সেইখিনি সময়ত আপোনালোকে ভিডিঅ'টো চাই থাকিব। আজি কি তোমাৰ বৰ দায়িত্ব নেকি? বহুত লাজো লাগে এইবিলাক মানুহবিলাকৰ আগত এইবিলাক কৰিব। আচলতে দায়িত্বটো পালন কৰিব লাগিব। আচলতে এইটো দিনলৈ সকলোৱে অপেক্ষাও কৰে বাৰু, কাৰণ এইটো এটা বিশেষ দিন মামাকবিলাকৰ কাৰণে আৰু ভাগিনীয়েকবিলাকৰ কাৰণে। এইটো এটা আজি বিশেষ দিন। গতিকে আমাৰ কাৰণে এইটো সৌভাগ্য যে ভাগিনক আমি আজি ভাত খুৱাব পাম, হয়নে নহয়? এয়া আমি ভাগিনৰ ঘৰ পালোঁ, মানে আমাৰ ভণ্টিৰ ঘৰ। এতিয়া পুথিপাঠ চলি আছে। ইয়াৰ পিছতে মানে অন্নপ্ৰসন্নৰ সেই ভাতমুখত দিয়া মানে কাৰ্যসূচীটো আৰম্ভ হ'ব। তাৰ বাবে মই ৰেডি হ'ব লাগিব এতিয়া। আমাৰ মোমায়েকে এই ভাগিনীয়েকক ভাতমুখত দিবৰ কাৰণে ৰেডি হৈ আছে। ইয়াৰ নতুন ড্ৰেছ, ধুতি নিজে পিন্ধি আছে, আৰু হ'লেও হ'ল নহ'লেও নাই। দিয়া ৰেডি হৈ আছে। গামোচাখন লোৱা। একদম ৰেডি পুৰা। মায়ে হৈছেনে সেইফালে ৰেডি? এতিয়া ভাত খোৱাৰ আগত কিবা বস্তু লাৰিব দিয়ে বনোৱাটো। এতিয়াবা আমাৰ ভাগিনে কি লাৰে, মানে যিটো বস্তুৱে লাৰে সেইটো বস্তুৱে ভৱিষ্যতে পোৱা হয় বুলি মানুহে বিশ্বাস কৰে আৰু। অকমান বাবু ভাতমুখত দিয়া পৰ্ব হৈ গ'ল। এতিয়া আমাৰ গুঞ্জনে আৰু আমাৰ ডাঙৰ ভাগিনে মানে ফ্ৰিজৰ পানী খাই আছে সিহঁতে বহুত। হ'ল আঞ্জা হ'ল। এইকেইটা ভাগিনত, এইটো ডাঙৰ ভাগিন,
কি কৰি আছা সৃষ্টি? হা কি কৰি আছা? এনে আছা? আমাৰ ভাগিনহঁতে প্ৰসাদ খাই আছে। এইটো ভাগিন প্ৰসাদ খাই আছা। হেৰি সৃষ্টি হামু আহিছে নেকি তোমাৰ? হামু কুকু হামু আজিৰ পৰা ভাত খাব পৰা হ'বি তুমি। এইটো গুঞ্জন দাদা, এইটো গুঞ্জন দাদা, এইটো মামী কুকু কুকু। আজিৰ পৰা ভাত খাবা নে তুমি? হা ভাত খাবা? মামা মামা বহিব পৰা আহিছা তুমি? নাকান্দাই দে আপি হাঁহি মাৰি দিছোঁ। কি খাইছা? হা আপেল আৰু কি খাইছা? আৰু বুটে ভাত বনোৱা হৈছিলে। ইয়াৰ পৰা বনাই বেলেগ এঠাইত থোৱা হৈছে, যিহেতু এইখিনি জেগা অলপ খোলা, কিবা মুখ দিব পাৰে। ভাত বনোৱা হৈছে। এয়া ভাত দিবৰ বাবে ৰেডি হৈছে। বাচন বৰ্তনবোৰ ধুইছে এতিয়া। মানুহ বৰ বেছি নাই, অলপ থুলমূলকৈ পতা হৈছে। এয়া আমাৰ ভাত খোৱাৰ সময় হ'ল। এফালৰ পৰা ভাত দিব ধৰিছে। এয়া চোতালত থুলমূলকৈ পতা হৈছে বাৰু, বহুত ডাঙৰকৈ পতা নাই। এতিয়া ভাত খোৱাৰ সময়। এয়া আমাৰ গুঞ্জৰে গিলাচ আৰু পাত দিবা। খোৱা লোৱা সকলোৰে হৈ গ'ল। এতিয়া বাকী ভিডিঅ'বোৰ আমাৰ কৰা নহ'ল। এতিয়া আলহীবোৰ যাবলৈ ওলাইছে, আমিও অলপমান পিছত যাম। এতিয়া যদি আমাৰ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে, আপোনালোকে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব একেবাৰে নাপাহৰিব।